পাৰোঁ বা মানুহ কিন্তু এটা হ'ল টি যিটো আমি মৌ বুলি কওঁ হানি সেইটোও ছ'চিয়েল এনিমেল ইহঁতৰ নিজৰ চব ষ্ট্ৰাকচাৰ আছে ৰাণী আছে ইহঁতৰ গাৰ্ড আছে নাৰ্ছ আছে চব আছে ইহঁতৰ আৰু এটা হ'ল আইন যিটো পিপৰা বুলি কয় আইন পিপৰা বুলি কয় মাছৰুম ইহঁতক ছ'চিয়েল এনিমেল বুলি কয় ইহঁতৰ চব নিজা ঘৰ বনাব পৰা মানুহ আছে চব আছে ইঞ্জিনিয়াৰ আছে চকীদাৰ আছে ডক্টৰ আছে ছ'চিয়েল এনিমেল তো আমিও ছ'চিয়েল এনিমেল তো ছ'চিয়েল এনিমেল হিচাপে আমি মানুহ হিচাপে যে জীয়াই আছোঁ এই মানুহ হিচাপে আমি কিয় জীয়াই আছোঁ এই কথাৰ উদ্দেশ্যটো যদি কোনোবাই যদি ভালকৈ বুজিব পাৰে বা বুজিবলৈ চেষ্টা কৰে তেতিয়া তোমাৰ জীৱনটো মোৰ জীৱনটো চলাই নিয়াত খুব মানে সহজ হয় আৰু এইটো কোনে শিকাব আমাৰ টেক্সট বুকতো আমি পঢ়া নাই আমি কোনোবা ডিগ্ৰী পঢ়িলোঁ কোনোবা MA পঢ়িলোঁ কোনোবা PhD কৰিলোঁ তো আমাৰ মানৱ জীৱনৰ উদ্দেশ্যটো কি এই কথাটো ইয়াৰ ডিফিনিশ্যনটো আমি নিজে নিজে বনাই লৈছোঁ বুজিছেনে কিন্তু চিৰিয়াছলি কোনো ভাবা নাই মই নৰেশ্বৰ বুলি কোৱা মানুহজনো পৃথিৱীত নহ'লেও হ'লেহেঁতেন মোক কিয় দায়িত্ব দিছে কি দায়িত্ব দিছে মোক মদ খাবলৈ দিছে মাৰামাৰি কৰিবলৈ দিছে ভাত খাবলৈ দিছে মাংস খাবলৈ দিছে চুৰ কৰিবলৈ দিছে ডকাইত কৰিবলৈ দিছে সমাজৰ নেতৃত্ব দিবলৈ দিছে UPPL হ'বলৈ দিছে BPF হ'বলৈ দিছে কংগ্ৰেছ হ'বলৈ দিছে কিয় জন্ম দিছে মোক কিবাটো এটা কাৰণ আছে তো এই কাৰণটো ওলাব লাগিলে আমি অলপ অধ্যয়ন কৰিব লাগিব কি অধ্যয়ন যদি হিন্দু হয় গীতা স্বামী বিবেকানন্দৰ কিতাপবিলাক বিভিন্ন কিতাপবিলাক পঢ়িলে অলপ দৰ্শনটো গম পাব যদি খ্ৰীষ্টান হয় বা